নমস্কাৰ বন্ধুসকল, হস্তৰেখা ব্লগ চেনেলটোত আপোনালোকক স্বাগত জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে সুস্বাস্থ্যৱান আছে। আহক আগবাঢ়ো এই হাতখনক এনালাইচিছ কৰোঁ। এগৰাকী মহিলাৰ হাত। তেওঁৰ নাম হৈছে গীতা চতুৰ্বেদী। তেওঁৰ বয়স 46 বছৰ। তেওঁৰ জন্ম বৰ্তমান থকা স্থান হৈছে উত্তৰ প্ৰদেশৰ অযোধ্যা। ৰাজ্য হৈছে উত্তৰ প্ৰদেশ আৰু জিলা হৈছে অযোধ্যা। তেওঁ নিজৰ জীৱনৰ বিষয়লৈ প্ৰত্যেকটো মুহূৰ্ত জানিব বিচাৰে, নিজৰ স্বাস্থ্য সম্পৰ্কীয়, নিজৰ ঘৰৰ পৰিয়ালৰ বিষয়লৈ, নিজৰ উন্নতিৰ বিষয়লৈ, ধন টকাৰ পইচাৰ আগমন কেনে, এই সকলোবোৰ এওঁ জানিব বিচাৰে আৰু বহুত কিছু জানিব বিচাৰে। আহক বন্ধুসকল আগবাঢ়োঁ এতিয়া। হাতখনৰ মুখ্য ৰেখাকেইডালৰ ওপৰত চোৱা চিতা কৰোঁ। তাৰপিছত গৰহৰ ওপৰত নিৰ্ণয় কৰিম যে কোনটো গ্ৰহ কিমান ভাল অৱস্থাত আছে, কোনটোৱে কেনেকৈ ৰিজাল্ট দি আছে। আহক বন্ধুসকল ড্ৰ কৰি যাওঁ, আপোনালোকে চাই যাব। তো বন্ধুসকল, এইডালক আপোনালোকে দেখা পাইছে, এইডালক আমি জীৱন ৰেখা বুলি ক'ম। জীৱন ৰেখা, যিটো পিছলৈ আপোনাৰ ইয়াৰ বিষয়লৈ ক'ম। আহক, লাইফ লাইন বুলি কয়, আয়ু ৰেখা বুলি কয়। তো এনেকৈ আহি পেলাই আপোনাৰ কেতু পৰ্বতলৈকে গুচি গৈছে, কিন্তু একেডাল ৰেখাতে স্পষ্টকৈ যোৱা নাই। তেওঁ আয়ুস নিৰ্ণয় কৰিব পাৰে আপুনি 70 বছৰ। এতিয়া আহোঁ মগজ ৰেখাডালৰ ওপৰত। বন্ধুবৰ্গ, এইডাল দেখা পাইছে, এইডাল হৈছে মগজ ৰেখা, মাইণ্ড লাইন বুলি কয় ইংলিছত, হিন্দীত মস্তিষ্ক ৰেখা বুলি কয়। আৰু লগতে এইটো স্প্লিট হৈ আছে, দুমুখীয়া হৈ আছে। এইটো অতি শুভ। লগতে এতিয়া আহোঁ হৃদয় ৰেখাডালৰ ওপৰত। এইডাল হৃদয় ৰেখা বুলি কয় বন্ধুসকল। ইও 4 ভাগত স্প্লিট হৈ আছে। এটা ভাগ গৈছে সম্পূৰ্ণৰূপে বৃহস্পতিৰ পৰ্বতৰ ওপৰত, আৰু এডাল লাইন গৈছে আকৌ বৃহস্পতিৰ ওপৰতে, আৰু এডাল ৰেখা গৈছে আপোনাৰ শনি পৰ্বতৰ তলত। 4মুখীয়া হৈ আছে এওঁ হৃদয় ৰেখাটো, কিন্তু অতি শুভ, অতি ভাল। হৃদয় ৰিলেটেড ইছ্যু কেতিয়াও থাকিব নালাগে। এনেকুৱা ৰেখাবিলাক যদি থাকে বহুত সুন্দৰ, বহুত ভাল। হাতখনৰ প্ৰধান মুখ্য ৰেখা তিনিওডালে অতি সুন্দৰ, খুব ভাল অৱস্থাত আছে। লগতে আপোনালোকে দেখা পাইছে হাতখনো তলুৱাটোৰ কালাৰ বিলকুল গুলপীয়া কালাৰ। তো হস্তৰেখা শাস্ত্ৰত বাৰ কৈছে, যাৰ হাত গুলপীয়া, তেওঁ ল'ৰাই হওক বা ছোৱালীয়ে হওক, তেওঁলোকৰ হাতৰ সকলোখিনিয়ে ভাল হয়। হাতৰ তলুৱা যদি বগা দাগ ধব্বা যদি থাকে, তেনে পৰিস্থিতিত খুব মানা নাযায়, কিন্তু গুলপীয়া কালাৰৰ হাতখনক অতি শুভ বুলি কোৱা হয় শাস্ত্ৰত। তো আমিও মানুহ, বহুতৰ হাত আমি এনালাইচিছ কৰিছোঁ, তো তেনে ৰিজাল্টো পোৱা দেখা যায়। তো আহক বাকীখিনি কথা পিছত পাতিমেই। এতিয়া আহোঁ গ্ৰহৰ ওপৰত নিৰ্ণয় লওঁ, ক'ত কোনটো গ্ৰহে কিমান কি দিছে, কেনেকৈ ধৰণৰ ৰিজাল্ট তেওঁ পাব। প্ৰথমে আঙুলিকেইটাৰ ওপৰত চাম, কোনটো আঙুলিয়ে কি অৱস্থাত আছে, কেনে দিশ লৈছে। আহক, এইটোক তৰ্জনী আঙুলি বুলি কয়, প্ৰথম পৰ, এইটো দ্বিতীয় পৰ, আৰু এইটো হৈছে তৃতীয় পৰ। লগতে আপোনালোকে দেখা পাইছে এয়া আকাশলৈকে চাই আছে, বিলকুল ধুনীয়া, খুব স্পষ্টকৈ দেখা পাইছে আপোনালোকে, একেবাৰে আকাশলৈ চাই আছে। তো এনে ক্ষেত্ৰত তেওঁ আঙুলিটোতো খুবেই ধুনীয়া, খুব বঢ়িয়া, খুব সুন্দৰ অৱস্থাত আছে। আৰু লগতে দেখা পাব গ্ৰহ, যিটো বৃহস্পতি গ্ৰহ, এইটো স্থানক বৃহস্পতি গ্ৰহ বুলি কয়। তৰ্জনী আঙুলিৰ তলৰ স্থানটোক বৃহস্পতি গ্ৰহ বুলি কয়। বহুত ধুনীয়া অৱস্থাত আছে, আপোনালোকে দেখা পাইছে। তো এনে অৱস্থাত যদি বৃহস্পতি থাকে, তো ধৰ্মৰ ক্ষেত্ৰত অতি ভাল। তেওঁ এটা মন্দিৰ নিৰ্মাণ কৰিব পাৰে, ধৰ্মক অতিশয় ধৰ্মৰ ওপৰত প্ৰাণ দিব পাৰে, ঈশ্বৰৰ ভক্তিত মগ্ন হ'ব পাৰে, মন্দিৰ ৰক্ষক হ'ব পাৰে, ধৰ্মৰ কামবিলাকত আগভাগ ল'ব পাৰে। তো বৃহস্পতি এনে যদি দেখা পোৱা যায়, তো এনেবিলাক সূত্ৰই আপোনালোকক বেছিকৈ পোৱা যাব। বন্ধুসকল, এতিয়া আহোঁ মধ্যমা আঙুলিটোৰ ওপৰত। এইটো পহিলা পৰ, এইটো দ্বিতীয় পৰ, আৰু এইটো হৈছে তৃতীয় পৰ। বিলকুল ধুনীয়া হৈ আছে, আপুনি চাব পাৰিছে স্পষ্টকৈ আকাশৰ ওপৰলৈকে চাই আছে। আঙুলিটো নাই সূৰ্যৰ ফালে হাউলি আছে, নাই বৃহস্পতিৰ ফালে হাউলি আছে, বহুত ধুনীয়া অৱস্থাত আছে। নাই বৃহস্পতিক অসুবিধা কৰিব পাৰে, নাই সূৰ্যক অসুবিধা কৰিব পাৰে, বিলকুল ধুনীয়া অৱস্থাত আছে তেওঁৰ শনি। লগতে পৰ্বতো বহুত ধুনীয়া, নাই বেছি দবি আছে, নাই বেছি উঠি আছে। লগতে ত্ৰিশূল নামাৰ আপুনি আকৃতিও পাব। এয়া দেখিছে, এইটো শুভতাত আৰু শুভতা বঢ়ায়। মানুহে কয়
সেইবৰ ত্ৰিশূল, এইটো ত্ৰিশূল বুলি কয়, ট্ৰিডেণ্ট বুলি কয় ইংলিছত। বহুত ধুনীয়া, খুব ভাল অৱস্থাত আছে শনি গ্ৰহত। লগতে বৰ স্পষ্টকৈ চাইনো বনি আছে, বহুত ধুনীয়া অৱস্থাত আছে শনি ছেটাৰ্ণ। এতিয়া আহোঁ অনামিকা আঙুলিটোলৈ। এইটো পহিলা পৰ, এইটো দ্বিতীয় পৰ আৰু এইটো হৈছে তৃতীয় পৰ। আৰু বিশেষকৈ আঙুলিটো একেবাৰে আকাশলৈ চাই আছে, নাই শনিৰ ফালে হাউলি আছে, নাই বুধৰ ফালে হাউলি আছে, বিলকুল ধুনীয়া অৱস্থাত আছে। লগতে ইয়াত আপোনালোকে দেখা পাইছে এটা ভি চিম্বল আছে, বহুত ধুনীয়া অৱস্থাত আছে। এইটো আপোনালোকে দেখা পাইছে। এইডাল ৰেখা আচলতে দেখা লিখাহে লাগিছে, একচুৱেলি ৰেখা নহয়। এইটো এই তলত এডাল ৰেখা, কিন্তু স্পষ্টকৈ আপোনালোকে দেখা পাইছে এওঁৰ হাতত এডাল তিলক বনি আছে, এইটো যিটোক ভি চিম্বল বুলি কয়। আৰু এডাল ৰেখা এনেকৈ কৰি আপোনাৰ টাৱাৰ টাইপ মানে ত্ৰিভুজ এটাও হৈ আছে, এয়া আপোনালোকে দেখা পাইছে। আৰু এডাল তলত হয়তো এইটো এটা ৰেখা। বিলকুল ধুনীয়া অৱস্থাত আছে এওঁৰ সূৰ্য। আৰু গ্ৰহটো খুব ধুনীয়া অৱস্থাত আছে, খুব দ হৈ থকা নাই আৰু খুব ওখও হৈ থকা নাই, খুব ভাল অৱস্থাতে আপোনালোকে দেখা পাইছে। তো আপোনাৰ হাততো যদি এনে আছে তেনেহ'লে মান সন্মানৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নহয়। দূৰ দূৰলৈকে আপোনাৰ নাম থাকিব, আপুনি মানুহৰ চৰ্চাত থাকিব আশে পাশে সকলো ক্ষেত্ৰত। আন 10জনী বোৱাৰীৰ আগত আপোনাৰ নাম থাকিব, 1000জনী বোৱাৰীৰ আগত আপোনাৰ নাম সদায় থাকিব। আপোনাৰ আকৰ্ষণীয় বিন্দু আপোনাৰ গুৰিত থাকিব। আপুনি কৈ দিয়া কথাষাৰত কোনো নাকচ নকৰে, আপোনাৰ কথাটোতে সৰভৰ দিব ৰাইজে। যদি সূৰ্য এনে অৱস্থাত আৰু ইমান শক্তিশালী হৈ থাকে তেন্তে এনে ৰিজাল্ট নিশ্চয় পাব। এতিয়া আহোঁ কনিষ্ঠ আঙুলিটোৰ ওপৰত। এইটো পহিলা পৰ, এইটো দ্বিতীয় পৰ আৰু এইটো তৃতীয় পৰ। আৰু দেখা পাইছে ইও আকাশলৈকে চাই আছে। ইয়াত এই আঙুঠি পিন্ধি থকাৰ কাৰণে ৰিংকেইটা তেওঁ চাপ খাই যোৱা নাই, মানে একচুৱেলি এইটো আকাশলৈ চাই আছে। আৰু লগতে আপোনালোকে ধ্যান দি চাওক, বুটটো বহুত ধুনীয়া অৱস্থাত আছে, একেবাৰে ফুলি হৈ আছে, কোনো দহ অৱস্থাত যোৱা নাই, কোনো মানে হেৰি অৱস্থাত যোৱা নাই। বহুত বেহেতেৰিন আছে এওঁৰ হাতখনত বুধৰ পৰিস্থিতিটো, আৰু লগতে এই বৃহস্পতিৰ পৰিস্থিতি বহুত বঢ়িয়া বুলি ক'লোঁ নহয় আপোনাক। এতিয়া আহোঁ পহিলা মংগল। এয়াও এই পহিলা মংগলো বহুত বঢ়িয়া অৱস্থাত আছে আৰু দ্বিতীয় মংগলো বহুত ভাল অৱস্থাত আছে। কিন্তু থাকিলেও দ্বিতীয় মংগলত তেওঁ জীৱনত এটা সময়ত বৰ অন্ধকাৰো নামি আহিছিলে, বৰ 2-3টা তেনেকৈ সাতচাও হৈছে। এয়া আপোনালোকে দেখা পাইছে, এয়া কাটা আছে। তো এইবিলাক অৱস্থা যদি আপোনাৰ হাততো থাকে তেতিয়া আপোনালোকেও নিৰ্ণয় ল'ব পাৰিব যে আপোনালোকৰ সমস্যাবিলাকত কেনেধৰণে আপোনালোক সন্মুখীন হৈছে। কিন্তু তাতো চিন্তা কৰিব নালাগে, এয়া মংগল ৰেখা এডাল ইয়াত ধুনীয়াকৈ বনিও আছে। যদিও অসুবিধাৰ সন্মুখীন হৈছিলে, সেই অসুবিধাবিলাক বহুত সময়লৈকে অহা নাছিলে, বা তেওঁলোকে ভোগ কষ্ট মাথাত লৈ পেলাই বহু বছৰ থাকিবলগীয়া হোৱা নাই। তো এনে অৱস্থাত তেওঁৰ মংগলো বহুত বিশেষ ভালেই, 50% ৰিজাল্ট দিবৰ কাৰণে সক্ষম আছে। কাৰণ কেলৈ পহিলা মংগলটো বিশেষ ভাল আৰু দ্বিতীয় মংগলটো হৈছে ৰেখা এডাল জীৱন ৰেখাৰ কিনাৰত আছে। তো সেই গতিকে মংগলৰ ছত্ৰ ছায়া তেওঁ জীয়াই থাকিব পাৰিব, কোনো অসুবিধা নাই। বৃহস্পতিৰ ছত্ৰ ছায়াত থাকিব পাৰিব, আন বুধৰ ছত্ৰ ছায়াত থাকিব পাৰিব। খুব ধুনীয়া বিবেক বুদ্ধি থাকিব এওঁৰ হাতত, জ্ঞানৰ ভাণ্ডাৰ থাকিব। ইয়া অলমষ্ট মানে এই পহিলা পৰলৈকে পায়েই গৈছে। তাৰমানে স্পীচ ৰিলেটেড কোনো ধৰণৰ অসুবিধা এওঁৰ নাথাকে। তেওঁ ক'ত কোনটো পৰিস্থিতিত কাক কেনেকৈ কথা পাতিব লাগে এইখিনি দক্ষতা তেওঁৰ গুৰিত আছে। বুঢ়া বুজুৰ্গ মানুহৰ লগত কেনেকৈ কথা পাতিব এইখিনিৰ অৱস্থাটো বৃহস্পতিৰ জ্ঞান অতি প্ৰয়োজন। বৃহস্পতিৰ জ্ঞান অলৰেডি তেওঁক দিছেই। বুদ্ধিৰ খটাই পেলাই তেওঁ বহু কিছু কাম কৰিব পাৰে। কাৰণ কেলৈ মাইণ্ড লাইনডাল আপোনাৰ দেখিছে 2টা স্প্লিট হৈ গৈছে। তো এওঁ য'ত কথাটো ক'ব, যোনটো প্ৰজেক্টত তেওঁ কথাষাৰ দাঙি ধৰিব, তেওঁৰ প্ৰজেক্টটোত কাটিবলগীয়া মানুহ দুনাই নাই। এতিয়া আহোঁ চন্দ্ৰ পৰ্বত। চন্দ্ৰ পৰ্বতো আপোনালোকে দেখা পাইছে, বহুত নাই বেছি উঠি আছে, নাই বেছি দবি আছে, বহুত ধৰণৰ কোনো দাগ ধব্বা নাই, কোনো বেয়া ৰেখা কাটি মেলি ফুৰি থকা নাই। তো এনে অৱস্থাত এওঁ চন্দ্ৰটো বহুত বিশেষ ভালেই। স্বামীক দখায়, স্বামী এওঁ অতি ভাল, এওঁক মৰম কৰে, বুজি পায়, মিলা মিছাৰে দাম্পত্য জীৱনটো বহুত ধুনীয়াকৈ চলি আছে। মই ইয়াত সন্তান ৰেখা দেখা নাপালোঁ। ইয়াতো মই বোধহয় এই বুঢ়া আঙুলিটো কোচ খাই থকাৰ কাৰণে দেখা পোৱা নাই সন্তান ৰেখা। কিন্তু এওঁ কোৱা মতে তেওঁ 2জনী ছোৱালী খুব ভাল বুলি কৈছে, খুবেই আজ্ঞাকাৰী, বিয়াৰ বয়সো
ওচৰা ওচৰি হৈছেহি। খুব ধুনীয়াকৈ এওঁলোকে বিয়া আদায় কৰিব পাৰিব, কোনো অসুবিধা নাই। খুব কম সময়তে বিয়া দিব পাৰিব। ছোৱালী এজনী ৰিষ্টা লাগি আছে বুলিয়ে কৈছে, যদি হৈ যায় তো ভাল কথা। তেতিয়া তেওঁ বয়স হয়তো 23 বছৰ বয়স হ'ব। এতিয়া আহোঁ শুক্ৰ পৰ্বতলৈ। শুক্ৰ পৰ্বতো বহুত বঢ়িয়া অৱস্থাত আছে, আপোনালোকে দেখা পাইছে। কিন্তু মই বহুত ভাল অৱস্থাত আছে বুলিও নকওঁ, কাৰণ কেলে আপোনালোকে দেখা পাইছে এইটো ছাইড উঠি আছে, কিন্তু এইটো ছাইড নামি আছে। বহুত ক্ষেত্ৰত মই ভাল বুলি নকওঁ, অন্ততঃ 40% ৰিজাল্ট দিব বুলি মই ইয়াত গণনা কৰিব পাৰোঁ। আৰু লগতে এনেকুৱা মানে প্ৰগতি ৰেখাও মই দেখা পোৱা নাই, বহুত দীঘলকৈ যোৱা দেখা পোৱা নাই। আৰু ইয়াত আপোনালোকে দেখা পাইছে সৰু সুৰা এইবোৰ আঁৰি ৰেখাহে আছে, সেয়া দেখা পাইছে। সম্পূৰ্ণৰূপে নিজৰ সন্তানৰ ওপৰত চিন্তা নিশ্চয় থাকিব, কিন্তু তথাপিও সন্তানৰ ওপৰত বিশেষ চিন্তা কৰি লাভ নাই। এই মংগল ৰেখাডালো আছে, বহুত ধুনীয়া অৱস্থাত আছে। গুৰু যাৰ ভাল, অতিশয়ে ভাল। এতিয়া আহোঁ ৰাহুৰ পৰিস্থিতি। ৰাহু তেওঁৰ বহুত বিশেষ ভাল নহয়। এইবোৰ আঁৰি ৰেখাই যি আছে কাটি আছে, এয়া দেখা পাইছে। নিজৰ ভাগ্য ৰেখাডালকো কাটিছে। তেওঁৰ ৰাহু বহুত ক্ষেত্ৰত ভাল নহয় বুলি মই ক'ব পাৰোঁ। কিন্তু লগতে শুভ চিহ্ন এডালো আছে ৰাহু পৰিস্থিতিত। এয়া আপোনালোকে দেখা পাইছে, চতুৰ্ভুজ এটা বনি আছে। লগতে এনেকৈ যদি আপুনি চাই এটা ত্ৰিভুজো বনি আছে। বহুত বেয়া বুলিও নকওঁ, কিন্তু ৰাহুৱে এনে পৰিস্থিতিত এনেকুৱা ভাল অপৰচুনিটি পাইছিলে, যিবিলাক অপৰচুনিটি তেওঁ ৰাহুৱে আহিবলৈ নিদিলে। তেওঁ কোৱা মতে খুব ধুনীয়া চাকৰি কৰিম বুলি ভাবিছিলে, কিন্তু চাকৰিও নাপালে। এই ৰেখা ইয়াত কাটি ফুৰিছে, ইয়াত দেখা পাইছে। মই অলৰেডি এটা হিন্দী ভাষাত তেওঁক মই অলৰেডি কৈ দিলোঁৱেই। তাৰোপৰি মই অসমীয়াত আপোনালোকৰ আগত দাঙি দেখুৱাইছোঁ। তো এতিয়া আহোঁ কেতু পৰ্বতৰ ওপৰত। এয়া কেতু পৰ্বত, এয়া ৰাহু পৰ্বতৰ বৰ বিশেষ ভাল নহয় যদিও 40% ৰিজাল্ট দিব, কিন্তু কেতু পৰ্বত বহুত বিশেষ ভাল হৈছে। নাই কোনো ধৰণৰ কটা ৰেখা, জালিনুমা, দাগ ধাব্বা আছে। খুব ধুনীয়া অৱস্থাত আছে এওঁ কেতু পৰ্বত। তেওঁ ইয়াৰ কাৰণে কেতুৰ অন্ততঃ 70% ৰিজাল্ট দিবৰ কাৰণে সক্ষম হৈ আছে। এতিয়া আহোঁ বন্ধুসকল তেওঁৰ ভাগ্য ৰেখাৰ ওপৰত। এইডাল একদম ইণ্ডিপেণ্ডেণ্ট তেওঁৰ ভাগ্য ৰেখা। এনেকৈ আহি পেলাই মস্তিষ্ক ৰেখাত আহিছে। তাৰপিছৰ পৰাই অকণমান আগলৈ গৈ পেলাই এডাল ৰেখাই গৈ পেলাই হৃদয় ৰেখাক চুইছে, এয়া আপোনালোকে দেখা পাইছে। তাৰ অকণমান আগলৈ গৈ আপোনালোকে দেখা পাইছে শিৱৰ ত্ৰিশূলডালৰ লেখীয়া ত্ৰিদেন হৈ পেলাই এডাল ৰেখা বনি আছে। তো এওঁৰ সমস্যাবিলাক অন্ততঃ 50 বছৰ বয়সলৈকে থাকিব পাৰে, কিন্তু 50 বছৰ হৈ যোৱাৰ পিছত 51ৰ পিছত তেওঁ কোনো ধৰণৰ চিন্তা কৰিব নালাগে। এই ৰেখাডালে এওঁক ধন টকা পইচাৰ ক্ষেত্ৰত কোনো দিনাই অসুবিধা নিদিয়ে, কোনো ধৰণৰ বাধা বিঘিনি নিদিয়ে। কাৰণ কেলৈ বহুত ডাঙৰ সমস্যা তেওঁ পাৰ কৰি আহিছে, ইতিমধ্যে কৈছে। কিন্তু ইয়াতো দেখক এটা হৃদয় ৰেখাৰ লগত আপোনাৰ এইডাল হৈছে মগজ ৰেখা আৰু এইডাল হৈছে আপোনাৰ হৃদয় ৰেখা। তাৰ মাজতে আপোনাৰ এটা চতুৰ্ভুজ আছে। চতুৰ্ভুজৰ অৰ্থটো হৈছে 4টা কোণত আৰু তেওঁৰ মাজত থকা, তাৰমানে পূব পশ্চিম উত্তৰ দক্ষিণ ঈশ্বৰৰ কৃপা ছায়াত থকা। যদি কাৰোবাৰ হাতত চতুৰ্ভুজ আছে, তো চতুৰ্ভুজ থকাৰ অৰ্থটো হ'ল এইটো যে 4 কোণত 4টা দেৱাল, পূব পশ্চিম উত্তৰ দক্ষিণ আৰু ওপৰত ঈশ্বৰৰ হাতত তলত থকা। তো ভগৱানৰ বিশেষ, আল্লাহৰ বিশেষ কৃপা দোৱা থাকে। আৰু লগতে এইখিনি অৱস্থাত অকণমান তেওঁ ধ্যান দিবলৈ মই কৈছোঁ। এই 50 বছৰৰ এইখিনি সময়ছোৱাত 51ৰ পিছত অসুবিধা নাই। এইডাল এনেকৈ গৈ দেখা পাইছে আপোনালোকে এটা হেৰি হৈ আহিছে, এইটো বেমাৰৰ লক্ষণ বুলিও কোৱা হয়। তো অকণমান সাৱধানে থকাটো ভাল। নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান ধ্যান দিয়াটো অতি জৰুৰী। মই এইটো প্ৰথমে ফিছ চিম্বলৰ লেখীয়াও লাগিছে। এইটো আপোনালোকে দেখা পাইছে এনেকৈ গৈ এনেকৈ আহিছে। যদি ই সঁচাকৈ ফিছ চিম্বলৰ দৰে যদি বনি যায়, তেনেহ'লে এই মহিলাগৰাকীৰ কাৰণে কোনো ধৰণৰ অসুবিধা হ'ব নালাগে। কিন্তু এই সময়ছোৱাত অকণমান ডাঠ হৈ আছে। এই সময়ছোৱাত তেওঁ অকণমান সাৱধান থকাটো অতি ভাল। আৰু এতিয়া ছেভিংছৰ ক্ষেত্ৰতো আপোনালোকে দেখা পাইছে এইটো বুধ ৰেখা অলৰেডি এইফালে মানে গৈ আছে, কিন্তু এনেকৈ ওপৰলৈকে যোৱা নাই। তেওঁ যোৱা ৰেখাডাল হৈছে মানে ইয়ালৈকে। এইটো ছেভিংছ বক্স বুলিও কয়, এইটো ছেভিংছ বক্স বুলি কোৱা যায়। তো ধন টকা পইচা ইতিমধ্যে তেওঁ গৈ নথকাও নহয়, আছে, খুবেই ধুনীয়া অৱস্থাত আছে। পৰিস্থিতিও বহুত বঢ়িয়া অৱস্থাত আছে এতিয়াও বৰ্তমান।
কাৰণ কেলৈ দাম্পত্য জীৱন বহুত ধুনীয়া। তেওঁ স্বামী এওঁ কোনোদিনাই কোনোটো কথাই বোলে নাকাটে বুলি কয়। তৰ্ক বিতৰ্ক আজিলৈকে হোৱা নাই। স্বামীয়ে এওঁক বিয়া পতাৰ পিছতেই উন্নতিৰ মুখ দেখা পাইছে। যদি এই পৰিস্থিতিটো ভাল হৈ যায় আৰু অকণমান এই গেপটো যদি হৈ যায়, তেতিয়া তাৰমানে তেওঁ এটা লাইফ যিটো হয় তেওঁ জীয়াই থাকিব পাৰিব। ধন টকা পইচা ইতিমধ্যে খৰচা কৰিব পাৰিব। আৰু এটা কথা মই কৈ গ'লোৱে যে ইয়াত ত্ৰিদেণতা আছে। এইটো বুঢ়া অৱস্থালৈকে তেওঁ চিন্তা কৰিব নালাগে কোনো ধৰণে। যদি তেওঁ শয্যাহাৰী বিচনাত যদি পৰি থাকে, তথাপি তেওঁৰ হাতলৈ ইনকম আহি থাকিবই। প্ৰত্যেকজন ব্যক্তিয়ে 9টা গ্ৰহ থাকে। 9টা গ্ৰহে কেতিয়াও ভাল হৈ নাথাকে। কোনোবা এটা নহয় কোনোবা এটা গ্ৰহ নিশ্চয় বেয়া হৈ থাকে। যেনে এইগৰাকী মহিলাৰ ক্ষেত্ৰতে ৰাহু বহুত ভাল নহয়, কিন্তু বহুত ভাল নহয় তেওঁ শুক্ৰ। কিন্তু বাকীকেইটা গ্ৰহ ভাল। তেওঁ জীয়াই থকা অৱস্থালৈকে একো চিন্তা কৰিব নালাগে। 3ডালকৈ আপোনাৰ মণিবন্দৰ ৰেখাটোও আছে, এয়া আপোনালোকে স্পষ্ট দেখা পাইছে। ইও এক শুভ চিহ্ন হয়। কোনোবাই অনুমান কৰে এডাল ৰেখাত 25 বছৰ, কোনোবাই 30 বছৰ কয়। যদি 30 বছৰ ৰেখা হয় তেনেহ'লে 90 বছৰলৈকে আয়ুস বনে বুলি কয়। কিন্তু মই সদ্যহতে 70 পৰা 75 ইয়াৰ্ছলৈকে মই তেওঁক আয়ুস দেখুৱাইছোঁ। ঈশ্বৰে আৰু দৰকাৰ হ'লে 20 বছৰ ৰাখক, 100 বছৰ ৰাখিলেও আমাৰ একো আপত্তি নাই। কিন্তু তেওঁক স্বাস্থ্য থকাটো আমি ঈশ্বৰ আল্লাহৰ ওচৰত প্ৰাৰ্থনা নিশ্চয় কৰিব পাৰোঁ। বিশেষকৈ স্বাস্থ্যটোৰ প্ৰতি তেওঁ যত্ন লোৱাটো অতি আৱশ্যক। যদি যত্ন লয়, যদি সাৱধান থাকে, তেনেহ'লে তেওঁৰ কাৰণে কোনো অসুবিধা নহ'ব জীৱনটোলৈ। আৰু এটা কথা, বৃহস্পতি যাৰ ভাল থাকে তেওঁ সদায় সকলোবিলাক ক্ষেত্ৰতে ভাল থাকে। দান পুণ্যৰ ক্ষেত্ৰতো কোনোদিনা চিন্তা কৰিব নালাগে। ইয়াত সৰু এটা গেপ বনি আছে। সদায় তেওঁ ধাৰ্মিক প্ৰকৃতিৰ মানুহ। তেওঁক বেলেগে মন্দিৰ যা বুলি পঠিয়াব নালাগে, তেওঁ মন্দিৰলৈ নিজেই আহে। তো এনেবোৰ পৰিস্থিতি, এনেবোৰ গ্ৰহ যদি আপোনাৰ গুৰিতো আছে, আপোনাৰ হাততো যদি এনে ৰেখা আছে, তেনেহ'লে ইয়াৰ বিৱৰণ এইখন হাতত যেনেকৈ দিলোঁ ঠিক তেনেকৈও আপোনাৰ হাততো তেনে য়োগ বনিব। তো গতিকে দৰ্শক বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পায়, মোৰ চেনেলটো ছাবস্ক্ৰাইব জৰুৰ কৰি দিব, ন'টিফিকেশ্যনটো টাইপ কৰি দিব, শ্বেয়াৰ কৰিব, বেল আইকনটো দবাবলৈ নাপাহৰিব, লগতে খুব ধুনীয়া কমেণ্ট এটা নিশ্চয় লিখিব। তো আজি মই বিদায় লৈছোঁ। নমস্কাৰ। জয় আই অসম।